হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি আমি ৰাতিপুৱাই ক'লৈ আহিছোঁ গম পায়নে? লাডুগড়ৰ মইনাপুৰীয়া নামঘৰলৈ বুলি আমি ওলাইছোঁ। এয়া আমি মইনাপুৰীয়া নামঘৰ পাই গ'লোহি। এই যে দেখিছে পাটি পাৰি বহি আছে, এখেতসকল হৈছে সেৱকী। প্ৰতি নামঘৰতে সেৱকী থাকে। মই পিছে আজি প্ৰথম দেখিলোঁ, বৰ ভাল লাগিলে পৰিৱেশটো। এতিয়া আমি শৰাই দিবলৈ বুলি নামঘৰৰ ভিতৰলৈ আগবাঢ়িলোঁ। নামঘৰৰ ভিতৰত এজন শৰাই বস্তু ল'বলৈ মানুহ থাকে। ভিডিঅ'টো পিছে ভালকৈ কৰিব পৰা নাই, কাৰণ ভিতৰখিনি তেওঁলোকে কেমেৰাত বন্দী হ'বলৈ নিদিয়ে। এতিয়া আমি চাকি গৃহলৈ চাকি এগছ দিম বুলি আগবাঢ়িছোঁ। নামঘৰৰ পৰিৱেশটো ইমানেই পৰিপাটি যে সঁচাই মন প্ৰাণ হৰি নিলে। এতিয়া আমি ঘৰলৈ যাব ওলাইছিলোঁৱে, তেনেতে দুগৰাকী মাইকী মানুহে আহি পেলাই আমাক চাহ খাবলৈ মাতি দিলে। ইয়াত হেনো প্ৰতিজন মানুহকে চাহ খোৱাৰ ব্যৱস্থা কৰা হয়। গতিকে ধুনীয়া কাঁহৰ বাতিত গাখীৰ চাহ দিলে দেই, গুড়ৰ সৈতে খাই কিন্তু সঁচাই বহুত ভাল লাগিলে। এতিয়া প্ৰভু ভগৱন্তৰ ওচৰত সেৱা লৈ আমি ঘৰলৈ বুলি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।